নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকৰ বাবে আজি মই লৈ আহিছোঁ অসমৰ সংস্কৃতিৰ অধ্যয়ন। ইয়াৰ প্ৰথম ইউনিটত চাবা যিকোনো এটা 14 মাৰ্কৰ কাৰণে সংস্কৃতিৰ উপাদানসমূহ উল্লেখ কৰি আলোচনা দাঙি ধৰা। 2 নম্বৰ চাবা সংস্কৃতিৰ সংজ্ঞা দাঙি ধৰি সংস্কৃতিৰ অধ্যয়নৰ স্বৰূপ সম্পৰ্কে আলোচনা আগবঢ়োৱা। এই দুটাৰ ভিতৰত চাবা তোমালোকৰ কমন পৰিব সংস্কৃতিৰ সংজ্ঞাটো অলপ বেছিকৈ চাই থবা, ঠিকনা নাই প্ৰশ্ন চেঞ্জ কৰিবও পাৰে। 2 নম্বৰ চাবা যিকোনো এটা অসমৰ বিভিন্ন নৃগোষ্ঠীসমূহৰ পৰিচয় দাঙি ধৰা। যিহেতু নৃগোষ্ঠীসমূহ বহুত আছে, তাৰে ভিতৰত 2-3টামান চাই পিনি থবা, কমন পৰিব। ইয়াৰ পাছত পাই অসমৰ সংস্কৃতি সমন্বয় সংস্কৃতি যিকোনো এক নৃগোষ্ঠীৰ সংস্কৃতিৰ অৱদান সম্পৰ্কে আলোচনা দাঙি ধৰা। তাৰপৰা 3 নম্বৰ চাবা যিকোনো এটা চাবা অসমৰ মিচিং জনগোষ্ঠীসকলৰ লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে চমু আলোচনা আগবঢ়োৱা। এইটো চাবা, এইটো তোমালোকৰ কমন পৰিব নিশ্চয়। সোণোৱাল কছাৰীসকলৰ লোকাচাৰ আৰু লোকবিশ্বাস, এইটো শ্বৰ্টকৈ চাই থবা।